কথা এটা নকৰিও নোৱাৰোঁ। মনটো কালিৰ পৰা বহুত বেয়া লাগি আছে। কালি আমাৰ ঘৰত পইচা হেৰালে। সৰু দেউতাই মোক পইচা থ'বলৈ দিছিলে। তাৰপাছত মই ক'ত থ'লোঁ নে কোনোবাই নিলে নে সেইটো মই এতিয়ালৈকে গম পোৱা নাই। মানে মনটো একদম বেছি বেয়া লাগি আছে। মানে মোৰ মাথাটোতো গ'ল। মানে মই পইচা থ'লোঁ ক'ত নে মোৰ হাতৰ পৰা পৰিলে নে কোনোবাই নিলে মই এতিয়ালৈকে একো ধৰিব পৰা নাই। দেউতাহঁতে কিজানি ভাবিবও পাৰে যে মই পইচাটো গায়ব কৰিছোঁ বা ময়ে মাৰিছোঁ বুলি। কিন্তু মই পইচাখিনি মাৰি কি কৰিম? আৰু সেইখিনি পইচা মই একো কামতো নিদিয়ে। কিছুমানে গম পাইছে যে আমাৰ ঘৰত পইচা হেৰাইছে বুলি আমি এনেকৈ হেৰি কৰিছোঁ, এইটো কি বেজ লগাইছোঁ আৰু চোৱাইছোঁ পইচাখিনি আমাৰ ঘৰতে ক'ৰবাত হেৰাইছে বুলি কৈছে। এতিয়া কথাটো হ'ল এতিয়া দেউতাহঁতে এতিয়া ভাবি আছে মানে কি পইচাটো মই ক'ৰবাত লুকুৱাই থৈছোঁ